Hello guys, welcome to my YouTube channel RB Vlogs number 1. আপোনালোকক দেখাব নি আছো আজি আমাৰ ঘৰৰ ওচৰত হোৱা এখন ফুটবল খেল। সেই ফুটবল খেলখন চাবলৈ আমি এতিয়া জিঞ্জিয়া আহি পালো। এতিয়া আকৌ জিঞ্জিয়াৰ পৰা ঘূৰি গৈ আছো আমি। সেইবাবে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল চাওক, আমি এটা নলা চাইডে গৈ আছো। আপোনালোকে এইটো ৰাস্তা ৰিক্সি ৰাস্তা হয়। ৰাস্তাটোৰ পৰা অলপো যদি চাইডলৈ ইফালে সিফালে যাওঁ আমি পানীত পৰিম বস্তুবোৰত। এতিয়া মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল। চাওক, আমি এই ৰাস্তাটোৰ মাজে মাজে আহি আছোঁ। এইফালেও পানী বন্ধুসকল, এইফালেও পানী আছে। এইফালেতো বহুত দ পানী আছে, নলা আছে, এইফালে বহুত ডাঙৰ। চাওক এখন কেনেকুৱা জেগাৰ মাজেৰে আমি আহি আছোঁ সেই বন্ধুসকল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধুসকল, আপোনালোকে এতিয়া কি কৰি আছে? মোবাইলটো চাই আছে হয়তো। মোবাইলটো চাই থাকিলেতো চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বন্ধুসকল ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। মই জানো আপোনালোকে এবাৰ ক'লে লাইক নকৰে, সেইবাবে লাইক কৰি দিয়ক বন্ধুসকল। লাইক কৰি দিয়ক, লাইক কৰি দিয়ক, লাইক কৰি দিয়ক। এয়া চাওক, এইফালেও পুখুৰী, এইফালেও পুখুৰী। চাওক, এইখন এখন গাঁওখনৰ নাম নাজানো। পৰিৱেশটো ভালেই লাগিছে বন্ধুসকল। চাওক বন্ধুসকল, এইফালে আগৰ ৰাস্তা আছে নাই নাই? না, কিন্তু মই চেফটি নানিলোঁ। বন্ধুসকল, আমি সৰু ৰাস্তা এটাৰ মাজে মাজে আহি আছোঁ। সেই ৰাস্তাটো পূৰা অলপ দূৰ যোৱাৰ পিছত এটা ডাঙৰ ৰাস্তা ওলাবগৈ। দেখিছে আপোনালোকে বন্ধুসকল। ৰাস্তাটো বেয়া হোৱাৰ বাবে কেমেৰা কোৱালিটিটো অলপ বেয়া আহিব পাৰে। আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু বন্ধুসকল। অকণমান দূৰ যোৱাৰ পিছত আমি এতিয়া আকৌ লেফ্ট হেণ্ড মাৰিম। বন্ধুসকল চাওক, এখন হাবিৰ দৰে জেগাৰ পৰা আমি আহি আছোঁ। বন্ধুসকল চাওক, সেই বন্ধুসকল কেনেকুৱা লাগিছে আপোনালোকক এই দৃশ্যটো ভাল লাগিছে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কাৰণ এই চেনেলটো মই নতুনকৈ খুলিছোঁ। এই চেনেলটো ভিউজ আহিব লাগিব। সেয়া চাওক বন্ধুসকল। বন্ধুসকল, বিটু হেৰাই গৈছিল। এতিয়া বাৰু বিটুক বিচাৰি পালোঁ। বিটু বেলেগ ৰাস্তাত গুচি গৈছিল, বহুত দূৰ পাই গৈছিলগৈ সি। সেইবাবে মই ভিডিঅ'টো অফ কৰি তাক বিচাৰিব লাগি গৈছিলোঁ। এতিয়া ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক, স্কিপ নকৰা। এতিয়াও আমাৰ ফুটবল মেচ মানে য'ত ফুটবল খেলি আছে সেই মেচখন পাবলৈ বহুত টাইম আছে। সেয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বন্ধুসকল। ফুটবল মেচ শেষেই হ'ল। আমাৰ অলপ বেছিকৈ দেৰি হৈ গ'ল আজি। ব'লক এতিয়া মই ভিডিঅ'টো অফ কৰি মোবাইলখন লৈ ব'লক আপোনালোকক ফুটবল ফিল্ডত লগ পামগৈ। ব'লক বন্ধুসকল, আমি আহি অফৰোডিং পালোহি। এতিয়া আমি অফৰোডিঙত চাইকেল চলাব লাগিব বন্ধুসকল। আৰু অকণমান দূৰ গৈ আছে যে আমি অফৰোডিং জেগাত উপস্থিত হ'মগৈ। এতিয়া চাওক কেনেধৰণে এটা ৰাস্তাত আহি আছোঁ। এই দোস্তটো হাতেৰে চলাই আছোঁ। হাই দোস্তটো বন্ধুসকল, ইয়াত আৰু ইয়াত হাত এৰাটো বহুতেই ৰিক্সি। আমি ইয়াত হাত এৰিলে মৰিবও পাৰোঁ। তবে ইয়াত হাত এৰিব নালাগে। আৰু বহুতেই ডেঞ্জাৰে বন্ধুসকল। ইয়াত ভিডিঅ' বনোৱাটো অতি কষ্ট হৈ পৰিছে। সেইবাবে ভিডিঅ'টো অফ কৰি এতিয়া ইয়াত চাইকেলখন পাৰ কৰি লওঁ। এয়া বন্ধুসকল জেগা চাওঁহে, জেগা চাইছে আপোনালোকে।
বন্ধুসকল এয়া চাওক আমি এটা কেনেধৰণৰ ৰাস্তাত আহি আছোঁ এয়া আপোনালোকে দেখিছে বন্ধুসকল এটা বহুত বেয়া ৰাস্তাত আমি আহি আছোঁ আপোনালোকক মই এতিয়া বেক কেমেৰা কৰি দেখুৱাই আছোঁ বন্ধুসকল এয়া চাওক বন্ধুসকল এইফালেও পানী ইফালে বাৰু এতিয়া পানী নাই চুইচ গেট অফ কৰি থোৱা আছে তেনেহ'লে ইয়াত চাইকেল চোৱা বহুতে যায় সেইবাবে এতিয়া মই বন্ধুসকল মোবাইল ৰিজাৰ্ভত ভৰাই লওঁ বন্ধুসকল আমি আহি এখন শৰাইঘাট দলং পালোহি এইখন চাওক আপোনালোকে শৰাইঘাট দলংখন এইখন দেখিছে এইখন হৈছে এখন বাঁহৰ শৰাইঘাট দলং এইখন এটা এই শৰাইঘাট দলংখন এটা নলাৰ ওপৰত স্থাপিত কৰা হৈছে সেয়া চাওক ৰাস্তা চাওক সেইটো দেখিছে কেনেকুৱা ৰাস্তা চলাই গৈ আছোঁ সেয়া চাওক মোৰ মোবাইল ষ্টেণ্ডো আছে মোবাইল ষ্টেণ্ডৰ লকটো নলগাব এতিয়া মই ষ্টেণ্ডৰ মোবাইল লগাব পৰা নাই নহ'লে ভিডিঅ' কোৱালিটি বন্ধুসকল আপোনালোকে আৰু ভাল পালে হয় কি ৰাস্তা সেই বন্ধুসকল অ' মাই গড বন্ধুসকল ইফালে চাওক সেই বন্ধুসকল বাচি গ'লোঁ ৱাও বন্ধুসকল সেই বন্ধুসকল কি ধুনীয়া জেগা পাই গৈছোঁ চাওক কি ধুনীয়া লাগিছে জেগাটো বন্ধুসকল ইয়াৰ আগলৈ ইয়াতকৈও বেছি সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাব এয়া চাওক কি ধুনীয়া সুন্দৰ দৃশ্য বন্ধুসকল বন্ধুসকল এয়া চাওক ইয়াত বডি খেতি কৰিছে ইয়াত এতিয়া বডি পুলি হৈ আছে আপোনালোকে আৰু আগতে এয়া চাওক বডি লাগিছেও এয়া চাওক আপোনালোকে দেখিছে ইমান সুন্দৰকৈ বডি খেতি কৰিছে বন্ধুসকল আমি যোনটো ঢাকত গৈছোঁ ৰাস্তাটো চাওক না ইফালে বহুত দ আছে আপোনালোকৰ মোবাইলৰ কেমেৰাত হয়তো কম দ দেখাইছে কিন্তু ইফালে পৰিলে হাৰ্ডি হুৰ্ডা আমাৰ ভাগি যাব বন্ধুসকল আৰু এটা হাতী হেণ্ডেল ধৰিব লগা হৈছে সেইবাবে অলপ কষ্টও হৈছে চাইকেল চলাবলৈ বন্ধুসকল এতিয়া আপোনালোকক ডাইৰেক্ট আমি ফুটবল খেলা লগ পাম এই বন্ধুসকল ফাইনেলি আমি আহি ফুটবল খেলা ফিল্ডত উপস্থিত হ'লোহি এইফালে চাওক ফুটবল খেলি আছে এতিয়া লোকক আমি কেইটামান শ্বৰ্ট ফুটবল খেলাৰ দেখুৱাবলৈ চেষ্টা কৰিম ব'লক আপোনালোকক ফুটবল খেলা দেখুৱাই দিয়া ব'লক ফুটবল খেলা ষ্টাৰ্ট কৰোঁ বন্ধুসকল ব'লক বন্ধুসকল এয়া চাওক এইটো হৈছে এটা গ'লকিপাৰ আপোনালোকক মই জুম কৰি দেখুৱাই আছোঁ ইয়াত দেখিলে আপোনালোকে গ'লকিপাৰ এইফালে চাওক ফুটবল খেলি আছে ইয়াত জিনজিয়া আৰু ৰতুৱা পাৰ্টিয়ে ফুটবল খেলি আছে আপোনালোকে দেখিছে আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক মই ভিডিঅ' কৰি আছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দুইটা পাৰ্টিৰ ভিতৰত এতিয়ালৈকে এটা পাৰ্টিও গ'ল কৰিব পৰা নাই বৰ্তমানলৈকে হৈছে গ'লকিপাৰ আপোনালোকক মই জুম কৰি দেখুৱাই আছোঁ এইটো চাওক এটা গ'লকিপাৰ মানুহ ইফালে চাওক ফুটবল খেলি আছে এয়া আপোনালোকে দেখিছে মানুহেই নাই এয়া জুম কৰি মই দেখুৱাই আছোঁ এয়া চাওক এয়া আপোনালোকে ইয়াত লিজিকা আৰু ৰতুৱাৰ পাৰ্টি আছে এইটো চাওক পোৱালি এটা পাৰ্টিৰ ভিতৰত আজি চাইবলৈ গৈছে এয়া চাওক এইফালে আপোনালোকে গেলেৰী বনোৱাৰ কাম ষ্টাৰ্ট কৰিছে মানে গেলেৰী বনাই আছে এইফালেও বনাই আছে খেলি আছে এই আৰু ইণ্ডিয়াৰ কলেজ এইটো হৈছে ৰতুৱাৰ মঞ্চ ফুটবল খেল এয়া দেখিছে বন্ধুসকল এতিয়ালৈকে এটা পাৰ্টিৰো গ'ল হোৱা নাই বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে এই ফিল্ডখনৰ এতিয়া বহুতো ৰেষ্টোৰেশ্যনৰ কাম চলি আছে যেনে এই পোৱালিটোক চাওক ভিতৰত চাইকেল লৈ ঘূৰি আছে ইফালে চাওক এয়া গেলেৰী বনাই আছে বন্ধুসকল দেখিছে এইফালেও এইটো এটা ঘৰ অফিচ বনাইছে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানেই আৰু এটা অন্য ব্লগ লৈ অতি সোনকালে আহি আছোঁ আজিৰ কাৰণে বাই বাই বন্ধুসকল খেলিছে বন্ধুসকল।